তো গাইছ এই ৱাইফাইডালৰ প্ৰাইচটো আছে লিখা আছে আপোনাৰ 229 টকা লিখা আছে 200 টকা লৈছে 200 লৈছে আগফালৰ গিলাচ চাফা কৰা ৱাইফাইডাল টকা কৈছিলে 1400 টকা বেকলাইটটোৰ প্ৰাইচটো মই নোটবুকটো দিয়া আছে লৰিব কেনেকে Oh, হয় ৱাইফাইটো লগাই ল'লোঁ গাইছ মানে এইটো ৱাইফাইটো যোনটো বেয়া আছিলে না এইটো আজি বদলি কৰি ল'লোঁ তো নতুন এটা লগালোঁ আগফালে দুইটা ছাইডৰ এতিয়া চাফা হৈ গ'ল পূৰা মানে এইটো চলালে পূৰা চাফা ক্লিন হৈ যায় এতিয়া ভাল হৈ গ'ল আগতে পূৰা চাফা হৈছিলে ধূলা অলপ দাগি থাকি গৈছিলে এতিয়া মানে গোটেই ক্লিয়াৰ হৈ গ'ল নতুন লগাই দিলোঁ এইটো আৰু এইফালে দৰ্জাখনৰ লকটো বাহিৰ ছাইডৰ লকটো বেয়া আছিলে সেই লকটো লগাবৰ কাৰণে এতিয়া খোলা মেলা কৰি থকা হৈছে এতিয়া বাওঁ ছাইডৰ লকটো বাহিৰ ফালৰ পৰা খুলিব নোৱাৰা হৈ গৈছিলে মানে এতিয়া এইটো খুলি আছে সেইটো লগাবৰ কাৰণে এইটো নতুন লগোৱা হৈ গ'ল এইটো আৰু এইটো দুইটা ছাইডৰ এইটো দৰ্জাটো খুলি আছোঁ একবাৰ খোলাই নাই পূৰা নতুন আঠা লাগি আছে আজি প্ৰথমবাৰ খুলিছোঁ আজি মানে কিনাৰ পৰা একবাৰ খোলা নাছিলে এইটো আঠাটো লাগি আছে এইটো ভাগি গ'ল এইটো এতিয়া নতুন লগাব লাগিব এইটো লগাব আছিলে এইটো ভাগি আছে এইটো বেকলাইটটো ভাগি আছে এইটো লগাব আছে প্ৰাইচটো আপোনালোকে দেখিছে এইটো 229 লিখা আছে এইটো 200 টকা লৈছে আৰু এইটো লৈছে 250 টকা ইয়াৰ লকটো এইটো ভাগি গৈছিলে ভিতৰৰ পৰা এইটো লৈছে 250 টকা এইটো চেণ্টো জিনৰ এইকেইডাল লৈছে নতুনকৈ মানে 200 টকা লৈছে এডালত 200 টকা দুডালত হৈছে 400 টকা আৰু ইয়াৰ প্ৰাইচটো হৈছে 250 টকা 1400 টকা কৈছিলে 1400 টকা বেকলাইটটোৰ প্ৰাইচটো 1400 টকা ৰাইট ছাইডৰ